পুৰা ডিম খাই আছে পুৰা মুখৰ মেইন ৰেং হেল্ল' মানস ব্লগছৰ এটা নতুন ভিডিঅ' সৈতে মই মানসত আপুনি চাইছে মানস ব্লগছ আৰু আজি বছৰৰ শেষটো দেওবাৰ আৰু সেইটো কাৰণে আমি আহি আছোঁ এইপিনে মূলত আহিছে বিশ্ব এইফালে বৰ্ণালী আৰু এইপিনেতো শিলকলৈখিনি পাইছে এইফালে বৰ্ণালী আহিছে আমাৰ লগত নতুনকৈ আৰু আমি সকলোখিনি গৈ আছোঁ যোৰহাটৰ নতুন মানে পিকনিক প্লেচ যোৰহাটৰ পৰা জনপ্ৰিয় হৈছে হাতীখাল আমি হাতীখাললৈ গৈ আছোঁ হাতীখালত আমি এইখিনি আহিছোঁ আৰু আমাৰ লগৰ গোটেইখিনি আহিছে তাত গৈ আমি কেনেকুৱা কি কৰোঁ কেনেকুৱা ধমাকা কি হয় সকলোখিনি দেখাই যাম পিছত কেনেকুৱা লাগিছে ভাল লাগিছে বহুত ভাল লাগিছে কেনেকুৱা লাগিছে আমি গোটেইখিনি গৈ তাত কেনেকুৱা কি কৰোঁ সকলোখিনি দেখাই যাম আৰু আমাৰ লগৰ কোন আহিছে সকলোখিনি দেখাম কি বনাওঁ কি খাওঁ কি উৎপাত কৰোঁ সকলোখিনি দেখাই গৈ আছোঁ আৰু মোৰ যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো বজাবলৈ এতিয়াও নাপাহৰিব আৰু আমি ডাইৰেক্ট গৈ হাতীখালত লগ পাই আছোঁ এতিয়া মেলেং বজাৰ পাইছে মেলেং বজাৰ কমলা বৰকৈ ৰখি গৈছোঁ আৰু আমি এতিয়া কমলা লৈ লওঁ কমলা লৈ লৈছোঁ 2 কেজিকৈ দি ধৰক মজা কমলা লৈ লৈছোঁ আৰু আমি এইফালে এতিয়া এইপিনে গাহৰিৰ কাৰণে ভোট জলকীয়া লৈ লৈছোঁ এইফালে লাই শাক লৈ লৈছোঁ আমাৰ পিছে পইচা দি আছে আমাৰ লাই শাক লোৱা হৈ গ'ল গাড়ী উঠি লওঁগৈ তাৰপৰা আমি গাড়ী ডাইৰেক্ট হাতী গাহৰি খাম লাহে লাহে আহি আমি মাথাই দি লৈছোঁ মাথাই পৰা এনেকৈ চিধা যাব লাগিব আৰু আচলতে আপোনাৰ একো জেগা চিন্তা দিগদাৰ নহয় য'তে ত'তে আপোনাৰ হাতীখালৰ একদম পোষ্টাৰ মাৰি থোৱা আছে কিন্তু ৰাস্তাটো অলপ বেয়া মানে ধূলি পৰে বহুত একদম ধূলিৰ মাজে আহি আছোঁ আৰু বহুত বেছি দূৰ নাই তাত আৰু আহি আমি ইক' পাৰ্কৰ এণ্ট্ৰি ইয়াত সোমাইছোঁ কিমান আছে গাড়ী কাৰৰ 200 বাছ বা ট্ৰেভেলাৰবিলাক 500 বাইকৰ 50 টকা আমি ইয়াত এণ্ট্ৰি ফিজ কাটি লৈছোঁ এণ্ট্ৰি দি লৈছোঁ তাৰপিছত ইয়াৰ ভিতৰৰ পৰিৱেশ কেনেকুৱা কি কয় ভিতৰৰ সকলোখিনি দেখাই গৈ আছোঁ আমাৰ মেইন জেগাটো পাই গ'লে মানে PK ভাই এইফালে আমাৰ বিশ্ব ভাই পূৰা বক্স লৈ লৈছে আৰু এইফালে পূৰা মজাকৈ সজাইছে সজাইছে নদীৰ পাৰে খাম এতিয়া দলং বনাই দিছে যাবৰ কাৰণে যথেষ্টখিনি মানুহ হৈছে আৰু যিহেতু লাষ্ট দেওবাৰ সেইটো কাৰণে যথেষ্টখিনি মানুহ হৈছে আৰু আগত কেনেকুৱা কি পৰিৱেশ হৈছে সকলোখিনি দেখা গৈ আছোঁ স্কিপ নকৰি ভিডিঅ'টো চাই যাব এইফালে ডিম গুচাই আছে এইফালে বাটাৰ লগত ব্যস্ত আৰু এইফালে দুগৰাকী একদম বহি আছে ধুনীয়াকৈ আৰু আমাৰ গোটেইকেইজন একদম স্কিন লগত ব্যস্ত এই ৰাজেশবা কেনেকুৱা লাগিছে মজা এয়া আমাৰ এজনো একদম স্কিন লগাই আছে পূৰা ব্যস্ত হৈ আৰু আমাৰ এইজন পূৰা ছাতিও ফিটিং কৰি দিছে চব কাম ময়ে কৰি দিছে তাত পূৰা ডিম খাই আছে পূৰা মুখৰ আৰু আমাৰ ইটো ভিতৰত দেখিছিলে আমাৰ দোকানৰ আৰু আমি চবেই এতিয়া ব্ৰেকফাষ্ট কৰি লৈছোঁ ৰাজেশে পূৰা এতিয়া চাহ খাই আছে আৰু এইটো আমাৰ কেপ্টেইন পূৰা ব্ৰেড খাই আছে ব্ৰেড তিয়াই দিয়া খাইছে দেই জাম নাই লোৱা ব্ৰেড তিয়াই দিয়া খাইছে আৰু এই পূৰা ব্ৰেড তিয়াই খাইছে দেই খালি ব্ৰেড তিয়াইহে খায় এইটো আমাৰ এৰেঞ্জাৰ দেই আমাৰ এজনে এৰেঞ্জ কৰিছে গোটেইখন মেইন ৰেংক আৰু আমাৰ চব মহিলা কমিটি চব বহি আছে এইফালে এইফালে আপোনাৰ নাচৰ গৰাকী আহিছে গ'লে আৰু আমাৰ এইফালে ইয়াত গাহৰি মাংস বনি আছে গাহৰি মাংস হৈছে নাই এইপিনে গাহৰি মাংস বনাইছে কোনে বনাইছে চিনি পাইছে আৰু এইফালে কি কৰি আছে
আৰু পিকনিক আচলতে আমি বহুতো চিনাকি মানে পাই গৈছোঁ এইফালে পাই গৈছোঁ আমাৰ এই মানুহগৰাকী এইপিনে বেষ্ট ফ্ৰেণ্ড কলেজৰ হাই সকলোকে বৰদিনৰ শুভেচ্ছা জনালোঁ আৰু লগতে আগন্তুক দিনৰো শুভেচ্ছা জনালোঁ আৰু এইফালে আমাৰ গাহৰি মাংস হৈ গৈছে এই টেষ্ট কৰিছে এই কেনেকুৱা হৈছে নিজে বনাই নিজে মজা কৈছে এইফালে আমাৰ লোকেল চিকেন বনাইছে আপোনাৰ কৈছে নাই আৰু মানে আমাৰ সোনকালে যিফালে বিয়া পাতিছে সেইখনৰ বাবে ভালো আৰু মানে কেনেকুৱা কি আৰু দেখিছে নহয় এইফালে এইয়া হয় নাই এজন বিয়া পাতি এনেকৈ এতিয়া এনেকুৱা কৈছে দেই আগতে নাথাকে এতিয়া মানে এইফালে টিকলাক খুৱাই আছে বিয়াত পৰি হৈছে দেই আপোনাৰ কেনেকুৱা হৈছে এইফালে এইফালে হা তই কি আছ খানা কেনেকুৱা হৈছে হা তহঁতে কেনেকুৱা হৈছে হা ভালেই হৈছে কালি পুৰা জ্বলা এই জ্বলা নাথাকে এইফালে পুৰা পুৰিছে খানা একদম ধুনীয়া হৈছে দেই আৰু আমাৰ খানা পিনা খোৱাৰ পিছত এই ৰাজেশ ভাই কিবা এটা কৰি আৰু যদি আপোনালোক ইয়াত আহে মানে গাঁৱে যদি এনে লাই শাক চেকা দিব দৰকাৰ পালেং শাক চেকা দিব পালেং শাক পাই যাব মোৰে পাবনে হ'ব মই বঢ়িয়া লাগিলে আৰু একচুৱেলি আমি উই আৰ জাষ্ট মানে সেইং ফেয়াৰৱেল টু 2022 এণ্ড ৱেলকামিং 2023 আৰু মানে কথাটো হৈছে কি 2023 চনটো যাতে ভাল হওক কৰোণা যাতে নাহওক সেইটোৱে আমি কল্পনা কৰিছোঁ দেই বহুত বহুত ধন্যবাদ দেই কেনেকুৱা লাগিলে ভাল লাগিলে বহুত ভাল লাগিলে বুজিছা নাই ইয়ালৈ আহি আমি চবে ফুৰি ফাৰ্তা কৰিছোঁ ইমান ভাল লাগিছে মানে গোটেই নাচি বাগি ক'ব আহিছে কেনেকুৱা লাগিছে ভাল লাগিছে ক'ব আহিছে যোৱাটো কেনেকুৱা লাগিছে মজা লাগিছে ভাল লাগিছে জেগাটো জেগা মজা আৰু বহুত পাৰ্টি হৈছে আৰু ভালো লাগিছে আমাৰ ঘৰৰ ওচৰত অলপ কেনেকুৱা লাগিছে ভাল লাগিছে বহুত ভাল লাগিছে বহুত মানুহ আহিছে কেনেকুৱা যায় বোলে ভাল লাগিছে মজা আহিছে নহয় ক'ব আহিছা কিয় ক'বা চিনাকি কথাবোৰ সাঁচি থবলৈ আগলৈ নিজতে নিজে হ'বলৈ বিভূত গানৰে গুঞ্জন আলোড়ন বুকুতে বাজি থকা জীৱন ৰ'দৰে ৰং সাঁতুৰি পাৰ হ'বলৈ যে মন যাত্ৰা হেঁপাহিছিলতে সাগৰ সমান